এয়া পেপাৰটো বনাই সম্পূৰ্ণ হ'ল। কিমান সুন্দৰ লাগিছে দেখিবলৈ, একজেক্ট মহৰ শিঙৰ নিচিনা হৈছে। নমস্কাৰ, পুনৰ স্বাগতম জনাইছোঁ শিল্পী কুটিৰ ফ্লুটছ মিউজিক এণ্ড ক্ৰাফ্টৰ অন্য এটা ভিডিঅ'লৈ। মই দিগন্ত বৰা। বন্ধুসকল, আপোনালোকৰ বহুতৰ হাতত হয়তো পেপা আছে, কিন্তু পেপাত পিতল কেনেকৈ লগাব লাগে সেই কথা আপোনালোকে নাজানে। যদি সেইটোৱে হয় তেতিয়াহ'লে চাওক আজি এই ভিডিঅ'টোৰ জৰিয়তে পেপাত পিতলৰ বেৰি বা পিতলৰ বাও কেনেকৈ লগায় এই বিষয়ে আজি আপোনালোকক জনাম। বন্ধুসকল, এই পেপাৰটো চাওক, এইটো হৈছে এটা বাঁহৰ পেপা। এই পেপাৰটো কেনেকৈ বনায় ইয়াৰ ওপৰত ভিডিঅ' আজি কিছুদিন আগতে মই দিছিলোঁ, বাঁহৰ পেপাৰটো বনাই দেখুৱাইছিলোঁ। আজি এই পেপাৰটোকে মই পিতলৰ বাও লগাই দেখুৱাম। আৰু এই পেপাৰটো বনোৱাৰ ভিডিঅ'টো যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে ভিডিঅ'টো চাই ল'ব। আৰু যিসকল আজি নতুনকৈ আহিছে তেওঁলোকক অনুৰোধ জনাওঁ যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰে। আপোনালোকৰ এটা লাইক, এটা কমেণ্টে আমাক ভিডিঅ' বনাই যোৱাত যথেষ্ট উৎসাহ, প্ৰেৰণা যোগায়। গতিকে বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এতিয়া আহক মই কাম আৰম্ভ কৰোঁ। এতিয়া আমি কি কৰিম, প্ৰথমতে ইয়াত পূৰা ৰং কৰিম। ৰং কৰাৰ আগতে অকণমান য'ত অলপ ফলা বমা আছে এখন মিহি চিজখন মাৰি পেলাই অলপ যিমানে বেছি মিহি কৰা যায় ৰংটো সিমানে বেছি ভাল হ'ব। গতিকে প্ৰথমে অকণমান চিজ মাৰি লৈ অকণমান মিহি কৰি লওঁ। এয়া আমি চিজ মাৰি মিহি কৰি ল'লোঁ। এতিয়া কি কৰিম, আমি এনেকুৱা এটা ক'লা ফেব্ৰিক্স ল'ম। ফেব্ৰিক্স ৰং কৰিম ইয়াত। এতিয়া ফেব্ৰিক্স ৰংটো কৰিলে সোনকালে শুকায়। এনেকুৱা এটা বাতি লৈ আমি অলপ ইয়াত ৰং ঢালি ল'ম। ৰঙৰ লগতে অলপ যদি ফেভিকল মিহলাই ল'লে তেতিয়া ৰংটো বেছি মজবুত হয়। অকল ৰংটো বুলিয়ে নহয়, ফেভিকলৰ আঠাই আপোনাৰ পেপাৰটো বেছি মজবুত কৰিব। গতিকে আমি অলপ যদি আছে তেতিয়া ফেভিকল মিহলাই ল'ব, নাথাকিলেও কথা নাই, মিহলাই ল'লে বেছি ভাল হয়। তাৰপিছত আমি দুইটা বস্তু আমি মিহলাই লওঁ, ব্ৰাছ এডাল দি পেলাই মিহলাই লওঁ। এয়া আমি মিহলাই ল'লোঁ। এতিয়া আমি পেপাৰটোৰ ভিতৰে বাহিৰে ৰং কৰিম। প্ৰথমে ভিতৰখিনিকে কৰিছোঁ। এনেদৰে ভিতৰে বাহিৰে সম্পূৰ্ণ ৰং কৰিম। এনেদৰে ৰং কৰি দিলে পেপাৰটো জুগমীয়া হ'ব, দেখিবলৈও সুন্দৰ হ'ব। গতিকে ফেভিকল দি ল'লে ভাল হয়। আৰু ইয়াৰ পিছত এনেকুৱা এডাল শলা এডাল ইয়াত লগাই ল'ম। দেখিছে নাই, দেখিবলৈ ধুনীয়া হৈ পৰিছে। এতিয়া আমি কি কৰিম, এইটো 10 মিনিটমান ৰং 10 মিনিটমান হ'লে আকৌ শুকাই যাব। শুকালে ইয়াৰ ওপৰত আকৌ পুনৰ এবাৰ ৰং কৰিম, তেতিয়া আৰু মিহি হ'ব, দেখিবলৈ আৰু বেছি ধুনীয়া হ'ব। এই বন্ধুসকল, ইয়াত দুবাৰকৈ ৰং কৰি আমি শুকুৱাই লৈছোঁ। এতিয়া আমি ইয়াত পিতল খুৱাম। ইয়াত লগাম, ইয়াৰ মাজতো লগাম আৰু ইয়াত লগাম। এতিয়া কেনেকৈ পিতল লগাম, আমি পিতল লগাবলৈ হ'লে প্ৰথমে আমি কি কৰিম, এনেকুৱা কাগজখন এনেকৈ মেৰিয়াই এটা জোখ লৈ ল'ম। এনেকৈ জোখ লৈ দেখিছে নহয়, এনেকৈ জোখ লৈ পেলাই আমি কি কৰিম, প্ৰথমে ক'ত কাটিম আমি কাঠ পেঞ্চিলডালে এনেকৈ চিন দি ল'ম। এইটো আমি এনেকৈ চিন দি ল'লোঁ। এতিয়া আমি কি কৰিম, এই চিনে চিনে আমি এইটো কাটি ল'ম।
এনেদৰে কাটি ল'লোঁ। তাৰপিছত আমি এই মাজৰ জোখটো তেনেকৈ কাটি ল'ম। এনেদৰে মাজতো কিমান জোখত লাগে এইখন কাটি ল'লোঁ। ঠিক তেনেদৰে ইয়াতো আমি জোখটো লৈ প্ৰথম কাগজত বস্তুটো কাটি লৈ এই কাগজখনৰ হিচাপ মতে যেনেকৈ আমি কাটি লৈছোঁ তেনেকৈ এই পিতলখনত চিন দি লৈ আমি কাটিম। ইয়াত দেখিছেনে এনেকৈ মই যেনেকৈ কাগজখন কাটিছোঁ তেনেকৈ পিতলখনো এই কাগজখনৰ জোখত কাটি পিতলখনত কাটি পেলাই লগাই দিম। এইটো এনেকুৱাকৈ কাটিছোঁ। এতিয়া আমি পিতলখন কাটিম। এনেকুৱা এটা পিতলৰ চিট মই আনি লৈছোঁ। একদম পাতল পিতল আৰু আমি এইটো এনেকৈ এইটো চিন দি ল'ম। ইয়াতে কাগজখন যেনেকুৱা আছে তেনেকৈ আমি কাঠ পেঞ্চিলেৰে চিন দি ল'ম পিতলখনত। এতিয়া চিন দি ল'লোঁ। এতিয়া আমি কি কৰিম, এনেকুৱা এখন কেঁচি লৈ কাটি ল'ম। প্ৰথমে সমানকৈ কাটি লওঁ। এয়া এইটো এনেকৈ কাটি ল'লোঁ। এতিয়া চিচ মাৰি এইটো ধুনীয়াকৈ চাফা কৰিম। প্ৰথমে এতিয়া ইমানখিনি চাফা কৰি ল'লোঁ। পিছত পেপাৰত লগোৱাৰ পিছত আকৌ অলপ চিচ মাৰি পেলাই মিহি কৰি একদম চাফা কৰিম। এতিয়া আমি কি কৰিম, এইটো এনেকুৱা এটা আপুনি বাঁহ টুকুৰা লৈ লাহে লাহে এইটো এনেকৈ ভাজ দি পেলাই অলপ গোল কৰিম। এনেকৈ অলপ অলপকৈ ভাজ লগাই গৈ থাকিম। দেখিলে নহয়, এনেকুৱা ভাজ লগালোঁ। এতিয়া আমি পেপাৰটোত লগাই চাওঁ বস্তুটো কেনেকুৱা হৈছে। এনেকৈ লগাই চাম। কি সুন্দৰ হৈছে। এতিয়া আমি কি কৰিব লাগিব, এইটো জইনটো আমি জ্বালাই কৰিব লাগিব। ইয়াত আমি জ্বালাই কৰি দিম। জ্বালাই কৰিবলৈ আমাক লাগিব এডাল চলিয়াৰিং আইৰণ। এতিয়া আমি ইয়াত এনেকৈ কৰি জ্বালাই লগাই দিম। এতিয়া মই আইৰণডাল গৰম কৰিছোঁ। এতিয়া কি কৰিম, আমি এইটো এনেকৈ সমান কৰি লৈ ইয়াত অকণমান পেষ্ট অকণমান লগাই ল'ব লাগিব, তেতিয়াহে মানে জ্বালাইটো ভালকৈ ধৰিব। তাৰপিছত এতিয়া গৰম হ'লে থাকে, গৰম হৈছে। ইয়াৰ পৰা অকণমান আমি লগাই লৈ ইয়াত জ্বালাই লগাই দিম। এনেদৰে খুব সাৱধানে জ্বালাইটো কৰিব। জ্বালাইটো কৰোঁতে অকণমান কষ্ট হ'ব। বস্তুটো মানে আটাইতকৈ গৰম হৈ যায়। থৈ লৈ আমাৰ এইটো জ্বলাই মাৰি হৈ গ'ল। এতিয়া আমি এইখিনি অলপ চিচ মাৰি মিহি কৰি পেলাম। জ্বলাই মাৰি হৈছে। ধুনীয়াকৈ চিচ মাৰি সমান কৰি লৈ আমি ইয়াত লগাই চাওঁ কেনেকুৱা হৈছে। জোখত হৈ গৈছে। কি সুন্দৰ লাগিছে দেখিবলৈ। এতিয়া আমি কি কৰিম, ইয়াত যিবিলাক ফাক, ইয়াত ফাকত ফেভিকুইক দি দিম
পূৰা আঠা লাগি যাব। তাৰপিছত আমি এতিয়া এই মাজৰ অংশটো কাম কৰোঁ। এনেকৈ এইটো কাটি আগত মই আঠা লগাই মই চাই লৈছিলোঁ এনেকৈ। এইমতে এতিয়া ভিতৰত অকণ কাটি ল'ম। এইটো এনেকৈ কাগজটো কাটি মই আঠা দি চাই লৈছোঁ কিমান কেনেকৈ খায়। এতিয়া আমি কি কৰিম, আমি এই তলফালে এইটো কাটি ল'ম এনেকৈ। চিনটা দি লৈছোঁ কাঠ পেঞ্চিলে। তাৰপিছত মেচিন দিয়াতে কিছুমান এইটো কাটি দিম। এতিয়া আমি কি কৰিম, এনেকৈ এইটো চিন দি ল'ম। এতিয়া আমি কেঁচিখন এইটো এই জোখত কাটিম। এইটো কাটি ল'লোঁ। এতিয়া আগতে এইটো চিচ মাৰি ধুনীয়াকৈ চাফা কৰি ল'ম। এইটো জ্বলাই মাৰি ল'লোঁ। এতিয়া আকৌ আগৰ দৰে চিচ মাৰি সমান কৰি ল'ম আৰু তাত লগাই দিম। এইটো হৈ গ'ল। এতিয়া আমি ইয়াত অকণমান মিহিকৈ এইখনো এডাল লগাম আৰু এইটো লগাম। তাৰপিছত আমাৰ বেৰি লগোৱা কাম শেষ হ'ব। এয়া আমাৰ পিতল লগোৱা কাম শেষ হ'ল। আৰু এতিয়া আপোনাৰ অলপ চিচ মাৰি পেলাই চাফা কৰি মিহি কৰি লওঁ। এতিয়া চিকাই থাকিব, দেখিবলৈ ধুনীয়া লাগিব। চাওক মই কেনেকৈ লগালোঁ। দেখিছেনে ইমান সুন্দৰ লাগিছে। এতিয়া আৰু কোনেও ক'ব নোৱাৰে এইটো যে বাঁহৰ পেঁপা, কোনেও ধৰিব নোৱাৰে আৰু চাই। ভালকৈ ভিতৰ চাইডে চালে গম পাব, যিটো ভিতৰত খাজবিলাক আছে, খাজবিলাক চালেহে গম পাব এইটো যে বাঁহৰ পৰা বনোৱা হৈছে। কিন্তু এনেকৈ চাই কোনেও ক'ব নোৱাৰিব যে এইটো বাঁহৰ পেঁপা। একজেক্ট মহৰ শিঙৰ নিচিনা হৈ গৈছে। গতিকে বন্ধুসকল, আপোনালোকৰ লগতো যদি পেঁপাটো আছে তেতিয়াহ'লে নিশ্চয় এনেকৈ পিতল লগাব পাৰিব এতিয়াৰ পৰা। এই গোটেইখিনি লগোৱাটো নেদেখুৱালোঁ আৰু মুঠতে মই যেনেদৰে দেখাই গৈছিলোঁ প্ৰথমবাৰ তেনেকৈ লগালেই হ'ল। গোটেইখিনি দেখাবলৈ গ'লে যথেষ্ট সময় লাগে। গতিকে ইমানখিনিয়ে দেখালোঁ। আৰু এতিয়া এটা কাম বাকী আছে। আমি ইয়াৰ ওপৰত অকণমান যদি বাৰ্নিছ কৰি দিওঁ তেতিয়াহ'লে দেখিবলৈ বৰ ধুনীয়া হৈ পৰিব। এনেদৰে আমি ব্ৰাছ এটা লৈ পেলাই অকণমান ক্লিয়াৰ বাৰ্নিছ কৰি দিম। তেতিয়া দেখিবলৈ চিকচিকাই থাকিব আৰু। এনেদৰে অকণ বাৰ্নিছ লগাই দিলে দেখিবলৈ বহুত ধুনীয়া হ'ব, চিকচিকীয়া হৈ থাকিব। মহৰ শিঙৰ নিচিনা নিমজ হৈ যাব বস্তু। আৰু বাৰ্নিছ কৰি দেখিছে নহয় ইয়াৰ কিমান সুন্দৰ হৈছে। আশা ৰাখিছোঁ ভিডিঅ'টোৰ পৰা আপোনালোক যথেষ্ট উপকৃত হ'ব পাৰিব।
ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে। যদি ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয় লাইক এটা কৰিব, কমেণ্ট নিশ্চয় কৰিব, আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।